নমস্কাৰ বন্ধুসকল, নতুন এটা ভিডিঅ' আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আপোনালোকে চাকা ব্লগ মানে বন্ধুসকল, আমাৰ ঘৰত আজি বাৰ্থডে আছে মানে আমাৰ ভতিজাটো। তো মানে পূৰা ৰেডি কৰা হৈছে ৰুমটো। তো আপোনালোকে দেখিবলৈ আছে আৰু বেলুন পূৰা তৈয়াৰ কৰা হৈ আছে। একামে কামে ৰুমটো সজোৱা হৈ আছে। তো চাই যাওক, বেলুন লোৱা চব মানে ৰেডি কৰি আছে ৰুমটো। তো চবফালে এতিয়া বেলুন চেলুন দিয়া ভতিজা এয়াই বাৰ্থডে হৈ আছে, ৰেডি হৈ আছে মানে। বেটা কিবা ক'বা? বাৰ্থডে বুলি কৈ দিয়া, হেপী বাৰ্থডে বুলি কৈ দিয়া। অঁ, বেলুন লৈ গৈছ তই? হে ক'ত বেলুন লৈ গৈছ? বেলুন লুকাইছ? হে ল ল ল বা তো মানে অলপ বেলুন ফুলা গৈছে, বেলুন ফুলা লওঁ। তো অলপ আৰু অলপ আছে কেইটামান। ফাইনেলি বেলুন ফ্লাই হৈ গ'ল। এতিয়া আমাৰ কেক পালে হৈ বটি আছে। তো ইয়াক বটি এতিয়া কেকটো অলপ পাছত কটা যাব আৰু অলপ চলপ কেৱল ল'ৰাখিনি আহি আছে আৰু আহিবলৈ আছে। তো আহি মেলি চব মানে কেকটো কটা দেখাই আছোঁ। মানে এয়া আমাৰ ভতিজা, সেইটো মোৰ ডাঙৰ ভতিজা। তো আৰু আহি আছে মানে, তো চাই যাওক মানে আৰু অহাৰ পিছত কটা যাব। এতিয়া ল'ৰা ছোৱালী সৰু পোৱালিখিনি পালে হৈ এতিয়া কেক কাটিব লৈছে। আছে তোমাৰ চব আহি পালোঁ, এতিয়া কেকটো কাটিব আৰু দিয়া দিয়া তো কেক এতিয়া খোৱা হৈ গ'ল কাটা। চবেই সকলোৱে আছে। বন্ধুসকল, ইমান ডাঙৰ নহ'ল বাৰ্থডে পাৰ্টিটো। তো মানে বাৰ্থডেটো সৰু সুৰাকৈ পাতি থ'লোঁ আৰু মানে ইমান আৰু আইডিয়াও নাছিলে যে পাতিম বুলি। তো মানে ইমান তাকে আজি ভিডিঅ' কণ্টেণ্ট নাছিলে, তাকে অলপ সৰু সুৰাকৈ এটা বনাই দিওঁ বুলি আজি বনাই দিলোঁ। তো মানে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মানে অন্য এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতি। তো আজি লৈ আহিলোঁ, বাই বাই।